নমস্কাৰ আপোনালোকৰ মাজলৈ বহু দিনৰ পিছত আহিছো আজি আজি আমি এটা স্পেশাল যেটো বহুত ইম্পৰ্টেন্ট টপিক স্কিন আমাৰ স্কিনটো কেনেকৈ ধুনিয়া কৰি ৰাখিম আৰু স্কিন কি হয় জানিব মন আছে সকলোৰে আহক আমি ভিডিওটো আৰম্ভ কৰো যাতে আমি সকলোৱে জানিব পাৰো বস্তুখিনি আমি কেনেকৈ কন্ট্ৰোল স্কিনটো কিয় লাগে ভালকৈ ৰাখিব লাগে আৰু কি কৰিলে স্কিনটো আমি ভালকৈ ৰাখিব পাৰি ঠিক আছে স্কিনটো হল আমাৰ এটা এনেকুৱা এটা বস্তু যেটো লাৰ্জেষ্ট অৰ্গেন হয় আমাৰ বডিৰ যেটো মোস্ট কমপ্লেক্স অৰ্গেন এণ্ড মোস্ট লাৰ্জেষ্ট অৰ্গেন চিন্তা কৰক স্কিনটো আমি হিউমেন বডিৰ কাৰণে কিমান ইম্পৰ্টেন্ট সবতকে ডাঙৰ আমাৰ হোল বডিত স্কিনটো আছে বুজি পাইছে সেইকাৰণে আমি স্কিনটো প্ৰটেক্ট কৰি ৰখাটো দৰকাৰ আৰু স্কিনটোৱে আমাক কি কৰে স্কিনটোৰ আমাৰ কাম কি স্কিনটোৱে আমাক বডিৰ টিস্যুবোৰ প্ৰটেক্ট কৰি ৰাখে যাতে বাহিৰৰ পৰা অহা যিবোৰ ভাইৰাছ আমাৰ ডাইৰেক্টলি গাত লাগে এই স্কিনে তাক প্ৰটেক্ট কৰি ৰাখে স্কিনটোক আমি ইন্টাৰনেলি প্ৰটেক্ট কৰি ৰখা দৰকাৰ সেইটোৰ কাৰণে আমি কেনেকৈ প্ৰটেক্ট কৰিম জানিব লাগিব তাৰ ওপৰত আমি জানো আমি সাধাৰণতে নৰ্মেলি বহুত কথা জানো স্কিনৰ বিষয়ে আৰু বহুতে ষ্টাডি কৰে স্কিনটো বহুত ধুনিয়া স্পেশালি লেডিজ স্কিনটো বহুত ধুনিয়া কৰি ৰাখিব পাৰে ঠিক আছে ৰাখিব বিচাৰে আৰু স্কিনৰ টাইপ বহুত থাকে আমি নৰ্মেলি জানো বহুতে অইলি বুলি কয় তেনেকুৱা ড্ৰাই বা সেনসিটিভ স্কিন হয় নৰ্মেল স্কিন হয় বা কম্বিনেশন হয় দুটা কিছুমানৰ ঠাণ্ডাৰ দিনত বেলেগ এটা হয় গৰমৰ দিনত বেলেগ এটা হয় তেনেকুৱা কিন্তু ওভাৰঅল আমি স্কিনটোক যদি ভালে ৰাখিব লাগে তেতিয়া হলে আমি নৰ্মেলি এই যেটো পলিউশন বা এইবোৰৰ কাৰণে আমি স্কিনটোক ডেইলি বেসিস আমি সফা কৰি ৰাখিব লাগে ডেইলি বেসিস আমি সফা কৰিব লাগিব হোৱাট এভাৰ আমি মুখখন গম পাওঁ মুখত বহুতৰে ক্লিনজাৰ লগায় তাৰ পিছত ময়শ্চাৰাইজিং কৰে কিন্তু ফুল বডিত স্কিনটো আছে প্ৰটেক্ট কৰি ৰখা গোটেই বডিৰ স্কিনটোৱে দৰকাৰ সেইকাৰণে আমি গোটেই বডিটোৱে যাতে ভালকৈ ক্লিন কৰি ৰাখো বা ময়শ্চাৰাইজিং কৰো সেইটো দৰকাৰ তাৰ লগতে এতিয়া আমি খাদ্য প্ৰণালী জানি কেনেকুৱা ধৰণৰ খাদ্য আমি খাব লাগে আৰু স্কিনত আমাৰ সবতকে এটা ডাঙৰ প্ৰটিন আছে যেটো প্ৰটিনে আমাক এই স্কিনটো ডেভেলপমেন্ট কৰাৰ কাৰণে হেল্প কৰে স্কিনটো প্ৰটেক্ট কৰি ৰাখাৰ কাৰণে হেল্প কৰে সেইটো হল প্ৰপাৰ যদি জানিব বিচাৰে সেইটো কোলাজেন প্ৰটিন বুলি কয় কোলাজেন প্ৰটিন যেটো নৰ্মেলি আমি বিভিন্ন ধৰণৰ খাদ্যত পাওঁ তাৰ লগতে আমাক দৰকাৰ এ ভিটামিন ই ভিটামিন সি ভিটামিন সবতকে ইম্পৰ্টেন্ট এইকেইটা ঠিক আছে তেনেকুৱা ধৰণৰ আমি কৰি ৰাখিবলৈ এতিয়া কোলাজেনে কি কৰে কোলাজেনে আমাৰ স্কিনৰ ইলাষ্টিচিটি যেটো পাৱাৰ বঢ়ায় ঠিক আছে কোলাজেনৰ কাম আৰু আছে আমাৰ বোনবোৰ প্ৰটেক্ট কৰি ৰাখে কোলাজেনৰ হেতু এটা কাম কোলাজেন অকল নট অনলি স্কিনৰ কাৰণে আমাৰ 30% হোল বডিত কোলাজেন থাকেই নৰ্মেলি কিন্তু 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত এখিনি বহুত গ্ৰোথ হয় মানুহ এজনৰ কোলাজেনটো কিন্তু তাৰ পিছত লাহে লাহে 30ৰ পৰা যেতিয়া বাঢ়ি গৈ থাকে লাহে লাহে বয়স বাঢ়ি গৈ থাকে পাৰ্সেন্টেজ ওয়াইজ কমি গৈ থাকে মোটামুটি আপনার যেতিয়ালৈকে 60 ইয়ার্স মানুহ পাই যাব 50 to 60 ইয়ার্স এপ্ৰক্সিমেটলি সেই কোলাজেনটো আকৌ লেভেলটো কমি যায় আৰু কমি 60 ইয়ার্সৰ পিছত 50% হৈ যায় হেতুৰ কাৰণে তাৰ কাৰণে আমি সদায় কোলাজেন প্ৰটিনটো লোৱা দৰকাৰ কেনেকুৱা খাদ্যত পাব নৰ্মেলি ম্যাক্সিমাম সিডছত পায় সিডস মানে আমি যেটো জানো নৰ্মেলি সিডস আপোনালোকে ইউজ কৰে তেনেকুৱা ধৰি লওক চিয়া সিডস যেটো এন্টিঅক্সিডেন্ট থাকে এন্টিঅক্সিডেন্টে আমাক যেটো বুঢ়া পা বুলি কয় আমাৰ যাতে সোনকালে আমি বুঢ়া হৈ নাযাও এই স্কিনবোৰ যিবোৰ বেয়া হৈ যায় সেইবোৰ যাতে এন্টিঅক্সিডেন্টৰ কাম এই চিয়া সিডটোত এন্টিঅক্সিডেন্ট থাকে প্ৰপাৰলি ফ্লেক্সিডে গ্লো কৰে ফ্লেক্সিড যদি ইউজ কৰা পদ্ধতি বহুত আছে পিছত কেতিয়াবা কম কেনেকৈ এইবোৰ বস্তু ইউজ কৰিব লাগে কিন্তু এইবোৰ ধৰণৰ এনেকুৱা ধৰণৰ সিডবোৰ যদি আমি লও ডেইলি বেসিছত আমাৰ তেতিয়া হলে ভাল হয় আৰু সানফ্লাৱাৰ সিডটো ভাল হয় স্কিনৰ কাৰণে তেনেকুৱা আপোনাৰ বহুত নাটস আমি খাব পাৰো যেটো ওয়ালনাটস আছে যেটো ওমেগা 3 ফেটি এসিড আছে হেতু স্কিনটো ধুনিয়া কৰে তেনেকুৱা আলমন্ড আছে তা লগতে আমি ওয়াটাৰমেলন লব পাৰো গাজৰ বিলাহী এইবোৰত প্ৰপাৰলি এ ভিটামিন সি ভিটামিন থাকে বিলাহীটো হানিব পাৰে স্কিনত ফেসত বহুতে লগায়ও ঠিক আছে গাজৰটো খাব লাগে আৰু পানী মই এটো কিন্তু বিৰাট মোৰ ফেভাৰিট বস্তু পানী এটো নহলে মই থাকিবই নোৱাৰো অলপ টাইম পানীটো লাগে স্লোলি আমি কাপত স্লোলি অলপকে পানীটো খাব লাগে বহি পেলাই খাব লাগে যিমান দূৰ পাৰে
আৰু সেকেন্ডলি হল পানীটো আপনি দিনত ওয়েট হিসাবে হয় পার 20 কিলো ওজনত 1 লিটার পানী মানুহ এজনক আমাৰ হিউম্যান বডিত দৰকাৰ হেতুৰ কাৰণে আপোনালোকে সেই পানীখিনি কেনেকৈ মিলাব পাৰে চেষ্টা কৰিব তাৰ লগে লগে আমি নন ভেজত আমাৰ কলাজন বহুত পায় নন ভেজ আমি ইউজ কৰিব পাৰো যেনেকুৱা শুনিলে বেয়া দেখি যিবোৰ ব্ৰিফত কলাজন থাকে মানুহৰ তাৰপিছত গাহৰি মাংসত কলাজন থাকে যেটো স্কিনত থাকে তেনেকুৱা কথা তাৰ উপৰিও বিভিন্ন ধৰণৰ ফ্ৰুটছত থাকে পনীত থাকে তাৰপিছত ব্ল্যাকবেৰী তাৰপিছত স্ট্ৰবেৰী এইবোৰত ভিটামিন ভাল ভিটামিন থাকে যাতে আমি স্কিনটো গ্লো কৰিব পাৰো বাট মোৰ স্কিনটো আপোনালোকে দেখিছে গ্লো কৰি আছে ইয়াৰ কাৰণটো হল মই স্পেশালি আমাৰ নিউট্ৰিশন ইউজ কৰো যেটো আমাৰ মাজত আছে ইমানকে কোনে সিড বিচাৰি থাকে তথাপি মই হেবোৰো খাও এনেকুৱা নহয় যে হেতু অকল এইটোই ইউজ কৰো মই স্পেশালি আপোনালোকক মই দেখাই আছো মই কি ইউজ কৰো স্পেশালি মোৰ হাতত স্কিন বুষ্টাৰ আছে স্কিন বুষ্টাৰ ইয়াতে প্ৰপাৰ পৰিমাণৰ কলাজন আছে আৰু ভিটামিন মিনাৰেল যিখিনি লাগে আমাৰ বডিত গটেখিনি আছে যাতে আমি সুস্থ হৈ থাকিব পাৰো সো আমাৰ স্কিনটো যাতে প্ৰটেক্টেড হৈ থাকে আমাৰ এটোৰ বিনিময়ত নট অনলি ফেস গটে হোল বডি এনেকুৱা এক পেকেট থাকে আমি ডেইলি এক পেকেট কি খাব লাগিব মই স্পেশালি ইভিনিং টাইমত ইউজ কৰো ইভিনিং টাইম এক্সাৰসাইজ কৰি উঠাৰ পিছত মজাই বেলেগ এটো খোৱা অৰেঞ্জ ফ্লেভাৰ আনবিলিভেবল সো আপোনালোকে যদি বিচাৰে স্কিন কেয়াৰ ইয়াৰ লগতে যদি স্কিন কেয়াৰ লাগে আপোনালোকৰ স্কিনটো প্ৰটেক্ট কৰি ৰাখিব বিচাৰে এতিয়া যদি মোৰ স্কিনটো আপোনালোকে বেয়া দেখিছে লব নালাগে কাৰণ মই নিজে ইউজ কৰো মই নিজে হ্যাপি এই স্কিনটোৰ কাৰণ নট অনলি ফেস হোল বডিৰ স্কিনটো মোৰ বহুত ধুনিয়া হৈ গৈছে আগত মোৰ বহুত প্ৰবলেম আছিলে ৰিংকলছ কৰিছিলে পিম্পলছ ওলাইছিলে আজিকালি এই নিউট্ৰিশনটোৰ দ্বাৰা লগতে মোৰ খাদ্য প্ৰণালীৰ দ্বাৰা আই এম ভেৰি হ্যাপি বাট আপোনালোকে যদি হ্যাপি হৈ থাকিব বিচাৰে আহক আমাৰ লগত জড়িত হওক কেনেকৈ এখিনি কন্ট্ৰোল কৰিব কেনেকৈ স্কিনৰ লগতে হোল বডিটো ফিট ৰাখিব সেইখিনিৰ ওপৰত আপোনাক মই গাইড কৰিব পাৰো সো আশা কৰো আপোনালোকে যদি নন ইউজাৰ তেতিয়া হলে মোৰ ওচৰত আহক আৰু যেটো মই আপোনাক স্কিন বুষ্টাৰৰ কথা কলো কোনো ধৰণৰ সোশ্যাল ওয়েবসাইটত নাযাব কাৰণ আপোনালোকে হয়তো গুগলত সাৰ্চ কৰিব নতুন মানুহ যিবোৰে চাব তাৰ পিছত তাত পৰা ইনফৰমেশনটো লওক বাট এটো লোৱাটো হয়তো মোৰ পৰা লব নহয়তো মোৰ নিচিনা এছ'চিয়েট বহুত অলপ তেখেতসকলৰ পৰা লব পাৰে আৰু যদি কোনোবাই যদি এতিয়া হাৰ্বাল লাইফ নিউট্ৰিশনটো ইউজ কৰি আছে ইউজ কৰি থকা মানুহৰ কাৰণে মই কোৱা নাই যে মোৰ পৰা লব লাগে আপোনালোকৰ কোচৰ পৰা লওক যাতে আপোনাৰ স্কিনটো ভালে ৰাখিব পাৰে ঠিক আছে আশা কৰো আপোনালোকে অলপ হলেও নলেজ পাইছে স্কিনৰ বিষয়ে যাতে প্ৰটেক্ট কৰি ৰাখে হেতু আশাৰে আৰু যদি বিচাৰে যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব মোৰ ভিডিওটো শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো যাতে 10 জনে আকৌ বস্তুখিনিৰ বিষয়ে জানিব পাৰে বহুতখিনি আছে সো নেক্সট ভিডিওত আৰু ডিটেইলছত কিছুমান কথা কম শুনিব পাৰিব থ্যাংক ইউ বাই বাই